গোটেই বেহাৰবাৰীৰ মানুহখিনিয়ে অভাৱ অনুভৱ কৰিব, গোটেই ৰেঙনিয়ে অভাৱ অনুভৱ কৰিব আৰু গোটেই। নমস্কাৰ বন্ধুসকল, আজি আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেলটিলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি চাগে গম পাইছে আজি ভিডিঅ'টো কাৰ ওপৰত বনাম। আমাৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট পৰিচয় দিবলৈতো নতুনকৈ দৰকাৰ নাই, তথাপিও কৈছোঁ আমাৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ এটা চৰিত্ৰ আছিল বসুদা। আজি খবৰটো চাগে সকলোৱে পাইছেই। আজি সেই খবৰটো পাই বহুত বেয়া লাগিছে, চবেই কান্দি উঠিছে। কোনোৱে যে ভবাই নাছিল যে ইমান সোনকালে আমাৰ মাজৰ পৰা তেনেকৈ গুচি যাব। বেহাৰবাৰী আউটপোষ্টৰ টীমবোৰে কিমান যে ভাঙি পৰিছে আৰু বেহাৰবাৰী আউটপোষ্টৰ সকলোবোৰ টীমে বসুদাৰ বিষয়ে কি নক'লে আহকচোন আমি এবাৰ শুনো। বেলেগ আৰু একো নাই, তেখেতৰ আত্মাই শান্তি পাওক তাকে কামনা কৰিছোঁ। আৰু আমি মানে কি বহুত বছৰ 12 বছৰ আমি একেলগে থাকিলোঁ। তাৰপিছতে মোৰটোতো মই প্ৰায় প্ৰগ্ৰেম তেখেতৰ লগত বহুত প্ৰগ্ৰেম মই কৰিলোঁ, বা ভাত খাওঁতো একেলগে, বা ক'ৰবাত দোকানত গ'লেও আমি একেলগেই যাওঁ। তেখেতে কোনোদিন কাকো গালি পাৰি নাপালে। প্লাছ মই যদি ক'ৰবাত যাওঁ মোক এখেতেহে কয় অমুকটো বস্তু নাখাবি, অমুকটো মানে মোৰ ইয়াৰে গাজি টাইপ। আচলতে জীৱন সঁচাকৈ এনেকৈ হেৰাই যায়। ইমান জীৱনৰ যে আচলতে অনিশ্চয়তা আছে সেইটো মানে এইটো প্ৰমাণ কৰিলে। তেওঁ কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে কিন্তু ভালো হৈছিলে। বিহুৰ আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ, কৈছিলেই যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ বুলি কৈ আকৌ একেবাৰে যে নাহিব আমি কেতিয়াও ভবা নাই। আৰু তেওঁ হয়তো একেবাৰে তেওঁ ভবা নাছিলে, মানে খুব আশাবাদী মানুহজন। এইটো কৰিম সিটো কৰিম, ঢেৰ প্লেনিং, প্ৰগ্ৰেম কৰিম, কিবা কৰিম, ঘৰতে মিউজিকৰ ছেটআপ বহুৱাই লৈছিলে। এইটো বয়সতো তেওঁ যোৱা বছৰ তাৰ আগৰ বছৰ তেওঁ মুম্বাইত গৈ মিউজিক শিকিছে। মিউজিকৰ মানে কৈছে তেওঁ বড়ো গানৰ লগত জড়িততো। তেওঁ কৈছে ঘৰতে কম্প'জিশ্যনবিলাক কৰিম, তেওঁ নিজে কম্প'জ কৰিম, কিবা কৰিম বুলি গোটেই ঘৰত এডিটিং ছেটআপ বহাই লৈছে। তো তেওঁৰ এইবিলাকেই মানে তেওঁ যে বহুত বেছি আশাবাদী আছিলে সেইটো প্ৰমাণ কৰে। প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু।